প্ৰথম কথা হ'ল ৰংবিহীন ৰঙালী আৰু নতুনকৈ অসমবাসী ৰাইজক ৰঙালীৰ শুভেচ্ছা দিয়াৰ প্ৰয়োজন আছে বুলি মই অনুভৱ নকৰোঁ। কিন্তু আমি যিহেতু বাপতি আহোঁ বিহু পৰম্পৰা ৰক্ষা কৰিম বুলিহে অসমবাসীয়ে আচলতে ৰঙালী বিহু উদযাপন কৰিছে। যিমানে নাগাওঁ, যিমানে নবজায় কিয়, যিমানে বিহুৱতীয়ে নানাচে কিয়, বা ঢোলত ৰগৰ ঢুলীয়াজনে নুতলক কিয়, বা পেপাৰ লহৰে যিমানে তেওঁলোকে উৎসাহিত নহওক কিয়, ক'ৰবাত নহয় একেবাৰে এইবছৰ আৰু আহিবলগীয়া কিমানটা বসন্ত আচলতে আমি এনেকৈ উৰুঙা বা ৰংবিহীন ৰঙালী হিচাপে আমি উদযাপন কৰিব লাগিব। মই নিজে এতিয়া সদ্যহতে বৰ্তমান কিমান বছৰলৈকে আমি এনেকৈ আগবাঢ়ি গৈ থাকিব লাগিব মই নিজে নাজানো। কিন্তু মই এটাই সদায় কৈ আহিছোঁ, আজীৱন কৈ যাম, থলগিৰি ৰাইজ, খিলঞ্জীয়া যুৱক যুৱতী বা জুবিন যুগৰ জুবিন দেশৰ বুলি আমি যেনেকৈ গৌৰৱত কওঁ, আমাৰ ধৰ্ম কিন্তু এটাই যে এইজন ঈশ্বৰ পুত্ৰ, এইজন গুৰুজনাৰ সৃষ্টিৰাজিক জীয়াই ৰাখিব লাগিব। আমি বাৰে বাৰে কওঁ গুৰুজনাৰ কথা, শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ গুৰুজনাৰ কথা। যিহেতু আমি ঈশ্বৰ পুত্ৰ বুলি কওঁ, সেই থাপনা বুলি আমি আখ্যা দিছোঁ। সমাধি ক্ষেত্ৰত আমি সকলোৱে মন্দিৰ বা যিকোনো ধৰ্মৰ লোকে আচলতে নিজৰ ভগৱানজনক বিচাৰি পাইছে। যিহেতু আমি ভগৱান বুলি অনুভৱ কৰিছোঁ, আমাৰ অসমীয়া জাতিটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ধৰ্মটোৱে হৈছে এইজন ঈশ্বৰ পুত্ৰৰ সৃষ্টিখিনিক আহিবলগীয়া 50, 60, 100, 200 বছৰ আমি যিমান দিনলৈকে জীয়াই থাকোঁ, আমি তেখেতৰ সৃষ্টিৰাজিক কথাৰে, কামেৰে, সংগীতৰ মাজেৰে, নাটকৰ মাজেৰে, চিনেমাৰ মাজেৰে, সাহিত্য সংস্কৃতি চৰ্চাৰ মাজেৰে মানুহজনে কি ভাল পাইছিলে, অসমখনৰ প্ৰতি কি সপোন দেখিছিলে, অসমখন কি হোৱাটো বিচাৰিছিলে, কোনটো দৃষ্টি জুবিনদাৰ সেই সোণৰ অসমখন বা সোণৰ সেই সেউজ সবল অসম, সেই সেউজ সুস্থ সবল অসমখন আমি গঢ়িব লাগিব। তেতিয়া দাদাই শান্তি পাব। আমাৰ মাজত, আমাৰ সমাজখনৰ আগত ইতিমধ্যে আমি দাদাই ন্যায় পাব বুলি আমি দৃঢ় বিশ্বাস আমি অনুভৱ কৰোঁ। ন্যায় পাব, সময় লাগিব। দাদাৰ ভাষাৰে যদি কওঁ, গ্ৰেট থিংছ টেক টাইম। অৱগত হৈছোঁ যদিও আইনখনৰ প্ৰতি মোৰ আচলতে আইনৰ জ্ঞান মোৰ নাই, আৰু মই কিবা এটা কোৱাৰ আচলতে মোৰ যোগ্যতা নাই বুলি ভাবোঁ। মই হোৱা নাই, কিন্তু মই বিশ্বাস কৰোঁ যিহেতু সৰুৰ পৰা ভগৱান কাক কয়, ঈশ্বৰ কাক কয়, আল্লাহ কাক কয়, আমি কওঁ নহয়, নেদেখা এজনক আছে নহয় ওপৰত। আৰু যিহেতু এইজন মানুহক ভগৱানৰূপী, এই মানুহৰূপী ভগৱানজনক আমি ওচৰৰ পৰা পাইছিলোঁ, সেই ভগৱানজনৰ ন্যায় ভগৱানজনে কিন্তু নিজে ল'ব। যিমান শুনানি নহওক, যেনেকুৱা পদ্ধতিত যি প্ৰক্ৰিয়াতে আগবাঢ়ি গৈ নাথাকক, হয়তো সময় লাগিব পাৰে। অসমবাসীৰ আগত, অসমীয়া থলগিৰি ৰাইজৰ আগত অসমবাসীয়ে, এই জনগণে এইজন ঈশ্বৰ পুত্ৰৰ ন্যায় 100% এদিন নহয় এদিন পাব, মই সেইটোৱে বিশ্বাস কৰোঁ। আচলতে নোযোৱা নহয়, গৈছে, আৰু হয়তো কিছুমানৰ অসুবিধা, কিছুমানে হয়তো অনুষ্ঠানৰ কাৰণে প্ৰস্তুত, কিন্তু মই ভাবোঁ এইটো বিতৰ্কৰ ফালে যাব নালাগে। সকলোৱে আচলতে এদিন নহয় এদিন গৈছে, মই নিজে গৈছোঁ। কিন্তু গুৰুত্বপূৰ্ণ বিষয় হৈছে যোৱা নোযোৱালৈ নহয়, মনত কেনেকৈ জীয়াই ৰাখিব পাৰোঁ, শুদ্ধ মনেৰে, শুদ্ধ ভাষাৰে, শুদ্ধ উচ্চাৰণেৰে তেখেতৰ সৃষ্টিৰাজিক যাতে, বা তেখেতৰ সেই গানৰ সেই শৈলী, গানৰ সেই শব্দ গাঁথনি, তেখেতে দিয়া যিখিনি অৱদান, প্ৰত্যেকটো গান, প্ৰত্যেকটো সৃষ্টিক যাতে আমি নিখুঁতভাৱে সমাজখনত পৰিৱেশন কৰিব পাৰোঁ, সেইটো আমাৰ গুৰুত্বপূৰ্ণ বিষয়। মৰ্মিতা মিত্ৰৰ কথা অকল নহয়, অসমত অকল তেখেতে নহয়, বিভিন্ন লোকৰ কণ্ঠশিল্পী হওক, বহুতে চৰ্চা কৰি আছে, প্ৰয়াস কৰি আছে, ভুল হয় মানুহৰ। কিন্তু মই এটা কথাই কওঁ, মঞ্চখনত উঠাৰ আগতে যেতিয়া ঈশ্বৰ পুত্ৰ বুলি অনুভৱ কৰোঁ, সেই ভগৱানজনক মনত লওঁ, সেই ভগৱানজনক যেতিয়া সোঁৱৰাওঁ, তেতিয়া সোঁৱৰাৰ সময়ছোৱাত প্ৰত্যেকটো ছন্দে বা সেই লিৰিক্স বুলি যাক আমি কওঁ, আজি মায়াবিনী গীতেই নহওক, আজি গীত হৈ থকা নাই, আজি মালিতা বুলি আমি গণ্য কৰোঁ বা আখ্যা দিছোঁ। সেই মালিতা ফাঁকি যেতিয়া গাব, আধ্যাত্মিকতা স্বতঃস্ফূৰ্তভাৱে মনত অহাটো প্ৰয়োজন। আৰু যেতিয়া মনত স্বতঃস্ফূৰ্তভাৱে আহিব, তেতিয়া শব্দৰ গাঁথনিও ভাল হ'ব, সেই শব্দবোৰ উচ্চাৰণ ভাল হ'ব, আৰু প্ৰনাউন্সিয়েশ্যনত শুদ্ধ ভাষাৰে মনৰ পৰা ওলাব, আৰু তেতিয়া বিতৰ্কৰ ফালে কেতিয়াও নাযায়। মুঠৰ ওপৰত এটাই কথা, মঞ্চখনত আমি জুবিন দাক সোঁৱৰাই আছোঁ। আজি যিমানেই মঞ্চ নহওক, আজি ঢুলীয়াই ঢোল নবজায় কিয়, গগনাই নাচনীজনীয়ে বজাই পেলাই নানাচকে কিয়, গোটেই অসমখনত জুবিন দাবিহীন বিহু। কিন্তু তাতকৈ দুখৰ বিষয়, অসমবাসীৰ বাবে তাতকৈ অভিশাপ আজিৰ প্ৰেক্ষাপটত একো হ'ব নোৱাৰে। আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ দাদা এদিন নোহোৱা হ'ব। সপোন দেখিছিলোঁ এদিন জুবিন দা লাখুটি লৈ পেলাই বুঢ়া হ'ব, এদিন আমাৰ ল'ৰা ছোৱালীয়ে জুবিন দাক ককা বুলি মাতিব, এদিন অসমখনত সেই বুঢ়া জুবিনদাৰজনে আহিবলগীয়া নৱপ্ৰজন্মক দেখুৱাই দিব যে এইটো এনেকুৱা, চিনেমা এনেকৈ বনায়, আহিবলগীয়া চিনেমাবোৰ এনেকুৱা হ'ব। সপোন বহুত আছিল, মানুহজনৰ আছিল, আমি দেখিছিলোঁ, আমাৰ আশা আছিল মানুহজনৰ প্ৰতি বহুত, কিন্তু নিয়তিৰ লিখন। কিন্তু নাজানো, হয়তো জীৱন এইটোৱে। জুবিনদাৰ ভাষাত এটাই কওঁ, শ্ব' মাষ্ট গ' অন। তেখেতে বাৰে বাৰে কৈছে, যদি তেখেত কাইটভাৱে নাই, আপোনাৰ মনত জুবিন দা থকাটো উচিত, মোৰ মনত জুবিন দা থকাটো উচিত। আমি জুবিন গাৰ্গৰ দৰে জুবিন দা সেই ঈশ্বৰ পুত্ৰজন হয়, আমি ভাবিব লাগিব অসমৰ কথা, অসমৰ জয়গান গাব লাগিব, অসমৰ উন্নতিৰ কথা ভাবিব লাগিব, অসম আগুৱাই যাব লাগিব দাদাৰ ভাষাৰে, আৰু আমি অসম আগুৱাই লৈ যাব লাগিব, সেইটো আমাৰ ধৰ্ম। এইটো ক'লে শেষ নহ'ব। মই এটাই কওঁ, এখন এনেকুৱা গ্ৰন্থ যাৰ অন্তিম পৃষ্ঠা নাই, আৰু এনেকুৱা এখন সাগৰ
তেখেতৰ আচলতে ব্যক্তিত্বৰ কথা মোৰ এতিয়াও মই ক'ব পৰা হোৱা নাই বুলি মই অনুভৱ কৰোঁ। তেখেতৰ কথা কৈ শেষ নহ'ব, কিন্তু এটাই সদায় গৌৰৱ কৰোঁ, টংলাৰ সেই দৰং জিলাৰ পৰা ওদালগুৰি জিলা হ'ল, সেই দৰং জিলা অন্তৰ্ভুক্ত সেই টংলাখনৰ পৰা লৈ গৈ পেলাই এখন মঞ্চ দিলে। মঞ্চত যোৱাৰ পিছত মোক এটাই কৈছে যে তোক মই এইখিনিলৈকে পঠিয়ালোঁ, বাকীখিনি তোৰ দায়িত্ব। অসমবাসীয়ে লৈ গ'ল আৰু দাদাৰ আশীৰ্বাদ, দাদাৰ হাতখন থকাটোৱে বহুত ডাঙৰ কথা। আৰু সদায় গৌৰৱত কওঁ, আজীৱন গৌৰৱ কৰি যে মা দেউতাৰ পিছত আৰু এজন ভগৱান পাইছিলোঁ, সেইজন হ'ল এইজন ঈশ্বৰ পুত্ৰ জুবিন দা। আৰু এটাই ধৰ্ম মোৰ এতিয়া, পিছত কি হয় মই নাজানো, কিন্তু জীয়াই থকালৈকে জুবিনদাৰ ভাষাৰে অসমৰ সাহিত্য সংস্কৃতি, অসমখনৰ বাবে যিমান ভাল কাম কৰিব লাগে সকলোখিনি কৰি যাম, সেইটোৱে মোৰ।